নমস্কাৰ মই ভাস্কৰ দীপ্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠান ভাস্কৰ দীপ্তৰ মুখামুখিলৈ। আজি আমি উপস্থিত আছোঁ বৰ্তমান অসমৰ এগৰাকী খুবেই জনপ্ৰিয় আৰু প্ৰতিভাৱান কণ্ঠশিল্পী, সকলোৰে মাজত খুবেই জনপ্ৰিয়, অতি মৰমৰ আচুৰ্য বৰপাত্ৰ। মই আপোনাক স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ। ধন্যবাদ। আজি আপোনাৰ লগত কিছুমান কথা পাতিম। আশা কৰোঁ মোৰ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ কিছু নজনা কথা আমাৰ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম। প্ৰথমে মই আপোনাক জানিব বিচাৰোঁ আপোনাৰ জন্ম ক'ত হৈছিল আৰু আপোনাৰ ঘৰত মতা নাম কি? প্ৰথমতে মই জানিব বিচাৰিছোঁ মোক আপুনি বুলি পতাৰ কাৰণটো কি? যিহেতু মই জনাই দিওঁ যে আমি একদম খুব মোৰ ভাল বন্ধু ভাস্কৰ দীপ্ত, বহুত পুৰণা বন্ধু। চ' আপুনি বুলি মতাৰ কাৰণে মোৰহে কিবা লাগিছে। নহয়, আচলতে হয় আমি খুব ভাল বন্ধু বাৰু, কিন্তু অনুষ্ঠানটোত মই আপোনাক সন্মান জনাই যিহেতু আমাৰ সেইটো তুমিয়ে লগৰ ফ্ৰেণ্ড আচ্ছা সেইটো চেঞ্জ হ'ব নালাগে। তুমি হয়। মই আচুৰ্য বৰপাত্ৰৰ পৰা জানিব বিচাৰোঁ, মই আচুৰ্য বৰপাত্ৰ বুলিও নামাতো, মই জানটো বুলি মাতো। মই জানটোৰ পৰা জানিব বিচাৰোঁ তোমাৰ জন্ম ক'ত হৈছিল আৰু ঘৰত তোমাক কি নামেৰে মাতে? জানটো আমাৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ ধনশিৰি মহকুমা টেঙাহোলা গাঁও। ঘৰত জানটো বুলিয়ে মাতে। আচ্ছা, আপুনি এগৰাকী কণ্ঠশিল্পী হ'ম বুলি ভাবিছিলেনে বাৰু? নাই ভবা। কি হ'ম বুলি ভাবিছিলে? মনত সকলোৰে এটা আশা থাকে। আচলতে মই প্ৰথম যেতিয়া আমি স্কুলত পঢ়ি থাকোঁ তেতিয়া শ্লেম বুকখন যেতিয়া লিখিবলৈ আহে এইম ইন লাইফ হয় এটাই লিখোঁ ডক্টৰ নহ'লে ইঞ্জিনিয়াৰ। মানে তোমাৰ এইম আছিল ডক্টৰ বা ইঞ্জিনিয়াৰ? নহয়, আমাৰ ক্লাছৰ চবেই লিখে। আচ্ছা, সেইটো দেখাক দেখি? নাই, দেখাক দেখি নহয়, সেইকেইটা সেই আগতে নাজানোৱে। আচ্ছা, সেইটোৱে লিখিব লাগে বুলি গম পাইছিলোঁ। হয়, কিন্তু মেট্ৰিক পাছ কৰাৰ পিছত মই ছায়েন্সত পঢ়িছিলোঁ। ডিআৰ কলেজত হায়াৰ ছেকেণ্ডেৰী, সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰীত আছিল। তাৰপিছত মই বি-বৰুৱাত BSc। তেতিয়ালৈকে মই ভবা নাছিলোঁ যে মই গান গাম। তো প্লেন আছিলে মই মাষ্টাৰ্ছ কৰিম বা লেকচাৰাৰ হ'ম, মেথমেটিক্স মেজৰ আছিলে, তেনেকুৱা প্লেন আছিলে কিবা কিবি। আচ্ছা, সেই প্লেনটোৰ পৰা আহি এই সংগীত ক্ষেত্ৰখনৰ লগত কেনেকৈ মানে জড়িত হ'লা? আচলতে মই সৰুৰ পৰা গান গাওঁ। মই যেতিয়াৰ পৰা মনত আছে মোক আচলতে কোচত নিনি নামঘৰ বা ক'ৰবাত কম্পিটিশ্যনত বহাই দিয়েগৈ। মই বৰগীত, লোকগীত, ৰাভা সংগীত, জ্যোতি সংগীত তেতিয়াৰ পৰা গাওঁ, কম্পিটিশ্যন কৰোঁ। আৰু মোৰ ঘৰখনতে এটা সংগীতৰ পৰিৱেশ আছিলে। মোৰ দাদাই গান গাইছিলে, সংগীতৰ লগত জড়িত আছিলে, মণ্টু গোহাঁই, এনকে প্ৰডাকশ্যনত বহুত কামো কৰিছিলে। তেনেধৰণে আচলতে সকলোৰে সান্নিধ্য মই সৰুতে পাইছিলোঁ। তেনেকুৱাকৈ মই গোৱাটো আচলতে মই চিঞৰি চিঞৰি ঘৰৰ ভিতৰত গাওঁ বা কম্পিটিশ্যনবোৰ কৰিছিলোঁ। ক্লাছ 7লৈকে মই কম্পিটিশ্যন কৰিলোঁ। তাৰপিছত মই চেছ খেলিছিলোঁ। চেছ খেলাত বেছিকৈ হ'ল। চেছ মই ডিষ্ট্ৰিক্ট চেম্পিয়নো আছিলোঁ। তাৰপিছত তেনেকৈ ষ্টেটৰ খেলিলোঁ। হায়াৰ ছেকেণ্ডেৰীত ডিআৰ কলেজত পঢ়ি থাকোঁতেও গান নাই গোৱা, বি-বৰুৱাত পঢ়ি থাকোঁতেও গান নাই গোৱা, জ্যোতি চিত্ৰবন গ'লোঁ চাউণ্ড ইঞ্জিনিয়াৰিং, তেতিয়াও গোৱা নাই। তাৰপিছত আচলতে জুবিন দাহঁতক দেখোঁ, তেতিয়া মই যাওঁ, ষ্টুডিঅ' যাওঁ, কামবোৰ চাওঁ, কিন্তু ভবা নাছিলোঁ যে মই এই ক্ষেত্ৰখনত সোমাই পৰিম কেতিয়াবা। আৰু এনেকেই গান গাওঁ বুলি আচলতে জানিছিলে দুই-এজন। তেনেকৈ এজন মোৰ দাদা এজন আছিলে, তেওঁ মোক ক'লে যে এলবাম এখন কৰাৰ কথা আছে, তুমি মিউজিক কৰিবলৈ। মইতো নাজানো, মই একোৱেই এই ক্ষেত্ৰটোৰ কথা নাজানো। মোৰ তেতিয়া জানদা আছিলে, অপূৰ্ব বৰুৱা। তেওঁ ক'লে আপুনি কৰি দিব। তই গান লিখ নহয়, গান লিখ। তেতিয়া মই 3টা গান লিখিছিলোঁ সেই তেতিয়াই। সেইকেইটা গান জুবিন দাই গালে প্ৰথম গানটো। তেতিয়া আচলতে সেইটোত মোৰ ৰাপটো বহিলে মানে ভাল লাগিলে। আৰু কেতিয়াবা সেই বস্তুটোৰ প্ৰতি যেতিয়া এটা বস্তু লাগি থকা যায়, মিউজিকটো এনেকুৱা এটা বস্তু যিটো কৰিলে আচলতে ভিতৰৰ পৰা হাঁহি এটা ওলায়। মইতো যেতিয়া বিচাৰি পালোঁ ভাল লাগি গ'ল মোৰ। আৰু আগৰ পৰা যিহেতু গানত বা মিউজিকৰ প্ৰতি আগ্ৰহটো আছিলে, তেনেকুৱাকৈ সোমাই সোমাই আচলতে শিকিলোঁ লাহে লাহে। আৰু তেনেকৈ লিখা মেলাত সেই 3টাই লিখিলোঁ। তাৰপিছত মই নিজৰ কেছেটতে লিখি পাইছোঁ। তাৰপিছত ষ্টুডিঅ'ত কাম চাবলৈ যায়, এনেকৈ প্ৰডাকশ্যনৰ কাম চাওঁ, জুবিন দাহঁতক কেনেকৈ গায়, তেনেকৈ গায়কে 4 বছৰমান তেনেকৈ কটালোঁ। তাৰপিছত কোৰাছ গাবলৈ মাতিছে। বিমান দা আছিলে, বিমান বৰুৱা, জানদা আৰু আছিলে বহুত, এনেকৈ কোৰাছ গালোঁ। মই 3-4 বছৰ কোৰাছো গাইছোঁ। 3-4 বছৰ পিছত জানমণিত কোৰাছ গাবলৈ মাতিছে, তো সেইটো ডাঙৰ ফূৰ্তি আৰু। তাৰপিছত লাহে লাহে শিকি কৰি আছোঁ লাহে লাহে এতিয়া। মানে সেই তেতিয়াৰ পৰা সেই গান লিখাৰ পৰা আজিৰ আচুৰ্য বৰপাত্ৰ যাত্ৰা চলি আছে। চেষ্টা কৰি আছোঁ লাহে লাহে। আচ্ছা, মই জনাত আপুনি বিহু হুঁচৰি দলতো আছিল চাগে?
তো অকণমান ক'ব নি তাৰ বিষয়ে? মই সৰুৰ পৰা আচলতে বিহু মাৰোৱেই। আমি গাঁৱত বা যেতিয়াই হওক বিহুটো আহিলে আমি চোতাল বিহু মাৰোঁ। চোতাল বিহু মই এতিয়াও আচলতে মই গৰু বিহুৰ দিনাখন শ্ব' কৰি নাই পোৱা আজিলৈকে। গৰু বিহুৰ দিনাখন মই ঘৰত থাকোঁ, বিহু মাৰোঁ, হুঁচৰি আহে, ময়ো হুঁচৰি গাবলৈ যাওঁ। তো সেইদিনাখন মই চোতালতে ঘূৰোঁ গাঁওখনত, আৰু সেইটো থাকে। আচলতে সেই বিহুখনৰ লগতো জড়িতই আছিলোঁ। বিহু টীম, তাৰপিছত মোৰ লগৰ আছিলে বিজিত, ধ্ৰুৱ, তেওঁৰ লগত জড়িত হৈ বিহু গ্ৰুপত আছিলোঁ। ভাস্কৰ আছিলে আৰু বহুত লগৰ আছে। তো সিহঁতৰ লগতো এতিয়াও সেই টাচটো এতিয়াও আছে, মৰম চেনেহ আছে আমাৰ। তেনেকুৱাকৈ আছিলে। পংকজ দাহঁত আছিলে, লাচিত, প্ৰীতি, গোটেইখিনি আমি একেলগ আচলতে তেতিয়াৰ পৰা একেলগে কাম কৰি আছোঁ। সেই বিহুৰ হুঁচৰিৰ দিনত তেতিয়াৰ পৰা? হয়, তেতিয়াৰ পৰাই আছোঁ। আচ্ছা, আপোনাৰ তোমাৰ এই দিচাং এলবামটো আনুষ্ঠানিকভাৱে প্ৰথম এলবাম আছিল নেকি সংগীত ক্ষেত্ৰত? মানে মোৰ নিজে কণ্ট্ৰল কৰা অকলশৰীয়া এলবাম সেইটো প্ৰথম আছিলে। এনেই আনুষ্ঠানিকভাৱে তাৰ নহয়, মই প্ৰথম গাইছোঁ এলবামত মই 2005। আচ্ছা, মই টোকাৰী গীত গাইছিলোঁ তেতিয়া। টোকাৰী গীত, আদিত্য দা বুলি মোৰ দাদা এজন আছিলে। হয়, ভক্তি গংগা বুলি এটা এলবাম কৰিছিলোঁ, তাত মই গাইছিলোঁ এটা গান। তেতিয়াৰ পিছত নাই গোৱা। তাৰপিছত আচলতে দুই এটা গান এনেকৈ বেলেগৰ এলবাম তেনেকৈ গাওঁ, ক'ৰবাত 2 লাইন 3 লাইন গাবলৈও থাকে। তেনেকৈ গাই গাই আচলতে 3-4 বছৰ গ'ল। তাৰপিছতহে দিচাংখন কৰিছিলোঁ। আচ্ছা, যোন জোনাকৰ মই কৰিছিলোঁ। ধ্ৰুৱ আছিলে, মণ্টু দা আছিলে, মণ্টু গোহাঁই আছিলে মোৰ দাদা, পংকজ দা আছিলে, পংকজ বৰা, আৰু তাতে সুনীত দাও আছিলে। সকলোখিনি সহায় কৰিছিলে। আৰু চবতকৈ ডাঙৰ কথা, গোটেই মোক প্ৰথমৰ পৰা হেল্প কৰিছিলে দিগন্ত বৰদলৈ, যোনজন মোৰ লগত এতিয়াও আছে। তেনেকুৱাকৈ আমি কৰিছিলোঁ আচলতে। আৰু নীলাক্ষীয়ে গাইছিলে, প্ৰেৰণা আছিলে সেই দিচাং এলবামত। দিচাং। আচ্ছা, তুমি দিচাং এলবামত দুবাৰ নিজাকৈ দুবাৰ এখন কৰি 3 নম্বৰ আমি নকৰিলোঁ। 3 নম্বৰ খালি এটা গানেই কৰিছিলোঁ। তাৰপিছৰ পৰা মই তৰালি আৰম্ভ কৰিলোঁ। মই সেইটোৱে সুধিবলৈ এতিয়া তুমি ক'লাই দিচাং এলবামৰ জৰিয়তে তোমাক ৰাইজে চিনি পাইছিল। আগতে তোমাক মানে বহুলভাৱে ৰাইজে চিনি পাইছিল, আচুৰ্য বৰপাত্ৰ, আৰু সেই গানখিনি খুব ৰাইজে আঁকোৱালি লৈছিল। সেই এলবামটোত তুমি 2 বছৰ কণ্টিনিউ কৰিলা, কিন্তু লাষ্টত তুমি সেই এলবামটোৰ পৰা আঁতৰি তৰালি এলবামটো কিয় উলিয়াবলগীয়া হ'ল? সেইটো আচলতে মোৰ এজন দাদা আছিলে, তেওঁ প্ৰডিউচ কৰিছিলে। তেতিয়া আচলতে প্ৰডিউচাৰ বুলি মই ইমান নাজানিছিলোঁ। তেওঁ ক'লে যে তোমাক মই এইখিনি ক্ষেত্ৰত হেল্প কৰিব পাৰোঁ, মই বিহুৰ লগত জড়িত। ঠিক আছে, আমি কৰিলোঁ তেনেকৈ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত 2 বছৰ গ'ল। 3 নম্বৰ বছৰ আচলতে তেওঁ চাগে বেলেগ ধৰণে ভাবিলে কিবা, যোনটো মোৰ লগত অলপ নিমিলিলে। চ' মই ভাবিলোঁ ঠিকে আছে, কাৰণ মই কিছুমান বস্তু প্ৰথমৰ পৰাই এটা বস্তু মোৰ লাগে যে কিবা এটা বস্তু, যিটো বস্তু মোৰ ইয়াৰ পৰা যেতিয়া হাঁহি এটা নোলায়, মই সেইটো গান ৰিলিজ কৰা নাই আচলতে আজিলৈকে, তেনেকুৱা এটা গান। আৰু মই যিটো গান বোলে মই ইয়াৰ পৰা কৰিম সেইটো মই নকৰোঁ, আজিলৈকে নকৰোঁ, লাগিলে মই নকৰোঁ। মোৰ অন্তৰৰ পৰা হাঁহিটো ওলাবলৈ তেতিয়া তোমাৰ চাগে ইয়াত সোমাব, আৰু ইয়াত সোমালে নোলায়। তেনেকুৱা ধৰণৰ কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ সদায়। আৰু সেই স্বাধীনতাটো মই নোপোৱাৰ কাৰণেই মই তৰালিলৈ ঘূৰি আহিছিলোঁ। আচ্ছা, মানে প্ৰডিউচাৰৰ লগত কিবা কিবা, কিন্তু তোমাৰ মানে মনৰ পৰা তুমি ভবা নাই যে মই সেই গানকেইটাত কণ্ঠদান কৰিব নোৱাৰিম বা মই সেই এলবামটোত? নাই, গান আমি নিজে কৰিছিলোঁ চব। পুৰণা বিহু আছিলে, কিছুমান কম্প'জ কৰিছিলোঁ নিজে, পুৰণা বিহু কিছুমান নতুনো কৰিছিলোঁ, চব আমি নিজে কৰিছোঁ, সেইখিনি কৰিছোঁ। কিন্তু তাৰ মাজত মানে মই কৈছোঁ কি, আজি তুমি গানৰ মানুহ নহয় বা তুমি মিউজিক জানা, তুমি ভাল পোৱা, কিবা এটা বস্তু আচলতে আলোচনাৰ মাজে হ'লে ভাল। সেইটো মানে ক'ৰবাত অকণমান কিবা এটা, মানে মই স্বাধীনতা নাপালোঁ কাৰণে মই গুচি আহিলোঁ, চিধা সেইটোৱে কথা। ঠিক আছে, তো তুমি স্বীকাৰ কৰা নে মানে দিচাং এলবামটো তোমাৰ এটা টাৰ্ণিং পইণ্ট আছিল? টাৰ্ণিং পইণ্ট মোৰ হোৱাই নাই আজিলৈকে। নহয়, দিচাং এলবামৰ জৰিয়তে তোমাক চিনি পাইছে, কিন্তু টাৰ্ণিং পইণ্ট আজিলৈকে হোৱা নাই। তাৰমানে টাৰ্ণিং পইণ্ট আহিবলৈ বাকী আছে। আচ্ছা, বহুত কিন্তু বছৰ নহয়, কেতিয়া মানে কেতিয়া আহিব সেইটো বাৰু হয়। কিন্তু কথাটো হ'ল কি, মই টাৰ্ণিং পইণ্ট এইটো কাৰণেই কৈছিলোঁ, দিচাং এলবামৰ জৰিয়তে দিচাং এলবামটোৰ গানখিনি আমাৰ ৰাইজে আঁকোৱালি লৈছিল, আৰু সেই গানখিনিৰ পৰা আচুৰ্য বৰপাত্ৰ
একদম মানে বহুত বেছিভাৱে মৰম কৰিছিল গতিকে মই সেইটো কাৰণে সুধিছোঁ কাৰণ তুমি যিহেতু দিচাঙৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছা আৰু তাৰ পাছত তোমাক সেই এলবামটোত ইমান মৰম কৰিছিলে গতিকে মই টাৰ্ণিং পইণ্ট বুলি সুধিছিলোঁ ঠিক আছে তোমাৰ কাৰণে টাৰ্ণিং পইণ্ট আহিব বাকী আছে আৰু শুভেচ্ছা জনাইছোঁ এতিয়া মোৰ কথাটো হ'ল তৰালি তোমাৰ লগত দিচাং এলবামত জোনজোনাক এজন খুব ভাল মিউজিক ডাইৰেক্টৰ তেখেতে খুব ধুনীয়াকৈ মিউজিক কৰি পেলাই 2-3 বছৰ তোমালোকে লগত কাম কৰিলা তৰালিটো কাম কৰিছা এবছৰ 2 বছৰ কৰিলা কিন্তু পৰৱৰ্তী সময়ত জোনজোনাকৰ মিউজিকত মানে গান তোমাৰ এলবামত সেই তৰালি এলবামটোত দেখা পোৱা নাই আছে খুব কম আছে আছে কিন্তু চোৱা প্ৰথম কথাটো হ'ল কি হয় আমি একেলগে যেতিয়া কৰি আছিলোঁ আমি দিচাং কৰিলোঁ 2 বছৰ 3 নম্বৰটো গান কৰিলোঁ তাৰপিছত তৰালিও আমি 2 বছৰমান একেলগে কৰিলোঁ তাৰমানে আমি যেতিয়া 5 বছৰ আমি একেলগে কৰি থাকিলোঁ তেতিয়া আমি জোন টাইমৰ পাতিলোঁ যে আমি এইবছৰ আমি ভাগ কৰি কৰোঁ অলপ আচ্ছা তেতিয়া টেষ্ট অকণমান বেলেগকৈ পাব আজি তোমাৰ মিউজিক বেলেগ আজি বেলেগ এজনৰ প্ৰত্যেকৰ মিউজিক বেলেগ প্ৰত্যেকৰ মিউজিক অকণমান টেষ্টটো বেলেগ হ'ব চ' আমি অকণমান চেঞ্জ কৰিছোঁ সেইটো আলোচনাৰ মাজে আমাৰ চেঞ্জ হ'ল নাই মই খুদাৰ এইটো নহয় যে যোৱা বছৰ তেওঁ জোনদাই গদাপানী গানটো কৰিছিলে তো লাষ্ট ইয়েৰ এটা গান আচলতে আমাৰ দেৰি হ'ল কাৰণে আমি ৰিলিজ দিয়াহে নহ'ল তো যোনটো এইবছৰ ওলাব নাই মই খুদাৰ মোৰ প্ৰশ্নটোৰ কাৰণে জোনদাই মোৰ শুৱনি এলবামটো কৰিছে তাতো পুলকদায়ো মিউজিক কৰিছে হয় বাৰু গম পালোঁ দিচাঙৰ কথা গম পালোঁ তৰালিৰ কথা গম পালোঁ আমাৰ ৰাইজেও গম পালে এতিয়া মই আকৌ সুধিব বিচাৰোঁ এজন সফল কণ্ঠশিল্পী হ'বৰ বাবে তোমাৰ মতে কি প্ৰধান গুণকেইটাৰ প্ৰয়োজন হ'ব সফল কণ্ঠশিল্পী এজনে ক'ব পাৰিব মই জানিছিলোঁ মই গম পাইছিলোঁ তুমি মোক উত্তৰটো যেনেকৈ দিবা কিন্তু মোৰ দৃষ্টি মানে সফল হ'লে মই এইটো কোৱা নাই যে তুমি সফল বুলি কোৱা নাই আচলতে কণ্ঠশিল্পী বুলি কোৱা নাই মিউজিক বা যেনেকৈ কৰা হয় বা এতিয়া যিখিনি কৰি আছে মই কাকো ভাল বেয়া কাকো কোৱা নাই চবৰে নিজৰ জোন থাকে চবেই নিজে এনেকুৱাকৈ কাম কৰি ভাল পায় কিন্তু প্ৰথম কথাটো হ'ল কি এনেকুৱা এটা গান হ'ব লাগে মই অডিঅ'ৰ কথাই কৈছোঁ যাতে অডিঅ'টো আজি তুমি এটা গান যেতিয়া কৰিবা তুমি সেই গানটো যোনদিনা ৰিলিজ কৰিবা তুমি মা দেউতাৰ ওচৰত সেই গানটো বজাই শুনিব পাৰিবা নাই সেইটো এটা চিন্তা 2 নম্বৰ কথা তোমাক যোনে পঢ়ুৱাইছিলে তেওঁক তুমি সেই গানটো দিব পাৰিবা নাই ছাৰ শুনি চাওকচোন সেইটো হয় লিৰিক্স মোৰ মতে চব যদি গুৰুত্ব দিয়া হয় তেনেহ'লে নিশ্চয় মানুহে ভাল পাব আৰু এইটো নহয় যে তোমাক এদিন এৰাতিত ভাল পাব লাগে তো কিছুমানৰ সেইটো হৈ আছে যে এৰাতিত ভাল পোৱাটো কৰিব লাগে মই সেইটো সুধিম আৰু কথাটো এনেকুৱা হ'লে ভাল তোমাক 10 বছৰ পিছত ভাল পাওঁ 10 বছৰ পিছত তোমাক যিখিনিয়ে ভাল পাব সেইখিনিয়ে চিৰদিন ভাল পাব চ' এই তেনেকুৱা ক্ষেত্ৰখিনিত গুৰুত্ব দিলে আচলতে মোৰ মতে ভাল হ'ব আৰু মই নিজক লৈ কোৱা নাই মোৰ নিজৰ বিহু গানো মই 25 বাৰলৈকে গাওঁ গোৱাৰ ৰেকৰ্ডো আছে মানে নিজৰে গান যোনটো গান ভালো লাগে কিন্তু মোৰ এনেকুৱা লাগে যেন ফিলটো আৰু ভাল হ'ব বেলেগ হ'ব চ' ফিলটো বেলেগ এটা বস্তু সেইটো দৰকাৰী গোটেইখিনি লগ হৈ আচলতে এটা প্ৰডাক্ট হ'লে ভাল গম পালোঁ মানে ভাল প্ৰডাক্ট হ'বৰ কাৰণে গোটেই বস্তুখিনি ভাল হ'ব লাগে আচ্ছা প্ৰেক্টিকেলি জনাটো ভাল হ'ব আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছেনে বাৰু আছে লাগিব আচ্ছা কিন্তু এই ফিলটো নিজৰ আনুষ্ঠানিক শিক্ষাই তোমাৰ ফিলটো কেতিয়াও দিব নোৱাৰিব সেইটো হয় তো বাৰু ঠিক আছে এতিয়া তুমি ক'লা যে গানটো মা দেউতাই বা শিক্ষকজনেও শুনিব পৰা হ'ব লাগে কিন্তু কথাটো হ'ল বৰ্তমান সময়ত এনে কিছুমান গানো আছে যি ৰাইজে খুব বেছি মৰমো কৰিছে কিন্তু গানবিলাকৰ শব্দবিলাক কিন্তু খুব ভালো নহয় মানে সিমান গাম্ভীৰ্যতা নাথাকে শ্ৰোতা বেলেগ বেলেগ ধৰণৰ আছে আচ্ছা মানে মই সেইটোৱে ক'ব বিচাৰিছোঁ মই কৈ আছোঁ কি সেই বেলেগ বেলেগ তুমি যোনকেইটা ক'লা যে বেলেগ বেলেগ বেয়া মানে বেয়া লগা ৱৰ্ডখিনি মানে অলপ গাম্ভীৰ্যতাটো কম মই একেবাৰে বেয়া বুলি কথাটো এইটো লিৰিক্সটো এইটো হ'ব পাৰে মানে সস্তীয়া হ'ব নালাগে আচ্ছা মানে মই তোমাক এতিয়া যদি কওঁ কি বুলি বুজাম এতিয়া মানে কিছুমান বস্তু এনেকুৱা হ'ব পাৰে কিছুমান শব্দ বা কিছুমান গান লিৰিক্স একদম সাধাৰণ তুমি মই ক'লোঁ একদম নৰ্মেল ৱৰ্ড কেইটামান লৈ গান এটা হ'ব পাৰে যিটো গান সহজতে মানুহে বুজি পায় চ' তেনেকুৱাটো হ'ব পাৰে আচ্ছা বা একদম
বহুত গভীৰ এনেকুৱা গান এটাও হ'ব পাৰে কিন্তু যে বিতৰ্কিত ৱৰ্ড এটা দিলেই মানে ভাল পাব এইটো নহয় চ' আৰু এইটো আচলতে চাওক শ্ৰোতাক আপুনি সেই শ্ৰোতাসকলে যিসকলে তেনেকুৱা ধৰণৰ শুনি ভাল পায় সেই বস্তুটো যিসকলে কৰি আছে তেনেকুৱা গান তেওঁলোকে কৰাটো বন্ধ কৰিব লাগিব আৰু কোনো প্লাছ পইণ্ট নাহে কিন্তু তেওঁলোকলৈ কোনো পজিটিভ একো হোৱা নাই কাৰণ ইউটিউবত ভিউজ বাঢ়িলেই জনপ্ৰিয় নহয় আৰু তেওঁ কোনো ষ্টাৰো নহয় প্ৰথম কথাটো সেইটো আৰু ভিউজক লৈ কোনো কথা নাই তোমাৰ মিলিয়ন ভিউজ হ'ব পাৰে কিন্তু আজি বহুত আছে মই এতিয়া আঙুলি টোৱাই নেকি গানৰ জগত বুলি নহয় বহুত ক্ষেত্ৰত দেখিবা তুমি বহুত লেভেলত তাৰমানে মিলিয়ন ভিউজ কিন্তু তোমাৰ মাহঁতে ভাল পায় নাই গানটো চবে তুমি ভাল পোৱা নাই আচ্ছা হয় সেইটো হয় কোনখিনি মানুহে ভাল পাই আছে সেইটো দায়িত্বটো থাকিলে ভাল আচ্ছা সেইটো হয় তো মানে সেই এতিয়া মই তোমাৰ সেইটো কথাই ক'ব যাওঁ তোমাৰ যিবিলাক গান এতিয়ালৈকে শুনি আছোঁ মই লগৰ হিচাপে সেইটো ক'ব যোৱা নাই তোমাৰ গানত কিন্তু শব্দবিলাক গাঁথনিবোৰ ভাল আৰু সকলোৱে শুনিব পৰা আৰু সেইটো কাৰণে চাগে বৰ্তমান সময়ত লেখত ল'বলগীয়া কণ্ঠশিল্পীবিলাকৰ মোৰ লিৰিক্সবোৰ ভাল বুলি মই নিজৰখিনি নহয় মই যিখিনি কৰিছোঁ মই সেইটো বিচাৰিছোঁ মোৰ গানকেইটা অন্ততঃ মই মাহঁতৰ লগত বহি ভিডিঅ' এটা কৰিলেও মই চাব পাৰিব লাগিব বা গানটো মই শুনিব পাৰিব লাগে মোৰ কথাটো সেইটো আচ্ছা মই এতিয়া আৰু এটা কথা সুধোঁ দিচাং এলবামলৈ আকৌ এবাৰ ঘূৰি গৈছোঁ দিচাং এলবামৰ এটা খুব জনপ্ৰিয় গীত ৰাতি দুপৰলৈ সেই গানটো মোৰ নিজৰ ব্যক্তিগতভাৱে খুব ভাল লাগে সেই গানটোৰ লেখাক লৈ সেই গানটো তুমিও হেৰি কৰিছিলা তাত আৰু মন্টুমণি শইকীয়া তেওঁ চাগে মোৰ নাম নাই তাত আচ্ছা কাৰণ গানখিনি আমাৰ সংগৃহীত বুলি আছে হয় আৰু কিছুমান লিৰিক্স বুলি আছে গোটেইখিনি আমি একেলগে নাম দি আছিলে তাত কিবা অকণমান কিবা হেৰি হৈছিল নেকি বাৰু মন্টুমণি শইকীয়াৰ লগত নামটো সি মোৰ একেলগত হয় তো কথাটো কি আচলতে তাক মই ৰিলিজৰ দিনাখন কৈছিলোঁ সি পাহৰি থাকিলে পিছত কোনোবাই ওচৰতাই দিলে সি দি দিলে পষ্ট এটা তাৰপিছত মোক এজনে ক'লে তেওঁ লিখা বুলি মই দিলোঁ তেওঁৰ নাম আচ্ছা সেইটো কথা পিছত গম পালোঁ মনটো সি লিখিছিলে দুলাইনমান সুনীত দাই লিখিলে আচ্ছা তেনেকুৱাকৈ কৰা এটা গান কথাটো তেনেকুৱা ন এনেকুৱা আছিলে আৰু আমি গোটেই কম্প'জ কৰি পেলাই নতুন কৰি লৈছিলোঁ বেলেগ কৰি লৈছিলোঁ আচ্ছা আচ্ছা সেইটো কিন্তু পুৰণা গানেই আছিল পুৰণা গান সেই গানটো কৈছোঁ দিচাঙৰ মেক্সিমাম পুৰণা গান আছে পুৰণা গানৰ হেৰি আছিল আকৌ ৰিমিউজিক কৰা হৈছিল গানখিনি মানে কিছুমান আমি চোতালত গোৱা গান আছিলে চোতালত গোৱা বিহু আছিলে তো যিখিনি নতুনকৈ আমি কৰিছিলোঁ আৰু গান বুলি একো নাই সেই সময়ৰ পৰাই চাগে সংগীতৰ ধাৰাটো অলপ চেঞ্জ হৈছে সেইটো মই নাজানো চেঞ্জ হৈছে আমি দৰ্শক হিচাপে পাইছোঁ মানে বিহু সুৰীয়া গীতৰ অলপ ফ্লেভাৰটো অলপ সেই সময়ৰ পৰা চাগে সেই তাৰ অলপ আগতে ডিৱাই মেডলি আছিলে নাই তথাপিতো দেৱজিৎ কৰিছিলে ডিৱাই মেডলি দেৱজিৎ সেই সময়ছোৱাৰ পৰা দেৱজিৎ হওক বা তোমাৰ হওক অকণমান ধাৰাটো চেঞ্জ হৈছিল আৰু ৰাইজে আঁকোৱালি লৈছিল তো সেই ৰাতি দুপৰলৈ গানটো যদি এটা লাইন আমাৰ দৰ্শকসকলক যদি এই মুহূৰ্তত শুনাই দিয়ে ৰাতি দুপৰলে মইনা কেঁচা কেঁচা মৰম তোমাক যাচিমে কাষতে বহুৱাই মইনা মিঠা মিঠা চেনে চুমা যাচিমে নুবুজিবা তুমি ক'লে মইনা বুজি পাবা মোৰ ফলে মইনা মৰম নো আচলতে যৌৱন নো আচলতে কি খুব ধুনীয়া গান ধন্যবাদ জনালোঁ গানটো খুব সুন্দৰ আৰু ৰাইজে মৰম কৰে গানটো খুব ভাল পায় আৰু এতিয়াও গানটো ৰাইজৰ মুখে মুখে তো এতিয়া মই আপোনাক বেলেগ ধৰণৰ তোমাক মই এতিয়া বেলেগ ধৰণৰ প্ৰশ্ন সুধোঁ সংগীতৰ কথা সুধি আছোঁ আৰু সুধিম এতিয়া মই ব্যক্তিগত কিছুমান কথা সুধিম যিখিনি আমাৰ শ্ৰোতাসকলে শুনিবলৈ খুব আগ্ৰহী মোক কেইবাজনো শ্ৰোতাই কমেণ্টো কৰিছে যে আশ্চৰ্যতাক লাগে আশ্চৰ্যতাৰ কথা জানিব বিচাৰোঁ তো এতিয়া মই প্ৰথমতে সুধিব বিচাৰোঁ আশ্চৰ্য বৰপাত্ৰই কি খাই ভাল পায় মছলা নোহোৱা চব খাওঁ মছলা নোহোৱা চব এনেই ফেভৰেট বুলি কিবা ফেভৰেট বুলি নহয় মই গাহৰিও খাওঁ আচ্ছা মুৰ্গী ছাগলী চব চলে আৰু মই নিজে বনাই খাই বেছি ভাল পাওঁ আচ্ছা কাৰণ বেলেগে বনালে মছলা দিয়ে প্ৰব্লেম হৈ যায় মছলা নোহোৱা আচ্ছা প্ৰিয় ৰং কি বাৰু মই ৰামধেনুৰ গোটেইবোৰ ৰঙেই ভাল পাওঁ
তথাপিতো হালধীয়া বেছি ভাল পোৱা নেকি? নাই হালধীয়া বুলি নহয়, মই এতিয়া ব্লেকো পিন্ধো বেছিকৈ, য়েল্ল' পিন্ধো, ৰেড পিন্ধো, মই চব পিন্ধো। আচ্ছা। তো মোৰ ৱেডাৰটো চাই মোৰ কালাৰ চইচটো বেলেগ হয়। ঠাই? নিজৰ গাঁওখন। আচ্ছা, মই এতিয়া আৰু এটা কথা সুধোঁ। কথা মানে কি, আচুৰ্য বৰপাত্ৰৰ প্ৰতি এটা অভিযোগ আছে। খুব খুব মানে ভাল বন্ধুবিলাকৰ পৰা শুনা পাওঁ যে আচুৰ্য বৰপাত্ৰই ফোন ৰিচিভ কৰাত খুব প্ৰব্লেম হয়, ফোন ৰিচিভ নকৰে। আগতেও সুধিছে মোক এইটো কথা। আচলতে ফোন ৰিচিভ নকৰা নহয়, এতিয়া কামবোৰ, আমাৰ কামবোৰ কি হয়, আমি মেক্সিমাম শুই উঠিলোঁ, উঠি কৰি ঘৰত থাকিলোঁ অলপ টাইম, সেইটো টাইমততো কোনো ফ্ৰেণ্ডে ফোন নকৰে। ফোন কৰে আবেলি বা সন্ধিয়া, সেইটো টাইমত ষ্টুডিঅ'ত থাকোঁ। যেতিয়া কৰে তো কেতিয়াবা এনেকুৱা হয় ষ্টুডিঅ'ৰ পৰা সি ফোন কৰি আছে, ষ্টুডিঅ'ৰ পৰা গৈ মই ফোন কৰিম, পাওঁহে কেতিয়াবা 3টা বজাত। এতিয়া ৰাতি নকৰোঁ, ৰাতিপুৱা কৰিম, থাকি যায়, পিছত থাকি তেনেকুৱা হৈ যায়। বাৰু গম পালোঁ। তাৰমানে যি সময়ত ব্যস্ত থাকে ফোন ৰিচিভ কৰিব নোৱাৰে, তাৰপিছত ফোন কৰিবলৈ দেৰি হৈ যায়, তেনেকৈ থাকি যায়, বেলেগ একো নাই। ঠিক আছে বাৰু। আৰু এটা অভিযোগ আছে, অভিযোগটো আচলতে এতিয়া আছেনে নাই নাজানো, সেই সময়ত আছিলে, মই যেতিয়া তোমাৰ লগত আছিলোঁ সেই সময়ত অনুষ্ঠানবিলাক কৰোঁতে আচুৰ্য বৰপাত্ৰই কিছুমান ক্ষেত্ৰত বিহু অনুষ্ঠানেই হওক বা কিবা, খুব সোনকালে খং উঠি গৈছিল। যদি দৰ্শকৰ ফালৰ পৰা কিবা কমেণ্ট আহে, আচুৰ্য বৰপাত্ৰৰ খুব সোনকালে খং উঠে। তো এতিয়াও সেইটো চলি আছেনে? বুলি নহয়, আচলতে প্ৰথম কথাটো হ'ল আমি সকলোবোৰ মানুহ, একদম চিধা অৰ্থত। আজি মই গান গাওঁ বা তুমি লিখা মেলা কৰা বুলি আমি দুটা বেলেগ কেতিয়াও নহয়। তুমি ল'ৰা, মই ল'ৰা, তুমি এজন মানুহ, মই মানুহ, মোৰ কথাটো সেইটো। আমি আজি অসমত আছোঁ বা ভাৰতবৰ্ষত আছোঁ বা য'তেই আছোঁ, আজি গান গাবলৈ গৈছোঁ, তো মোৰ নিচিনাতো তাত হাজাৰ হাজাৰ মানুহখিনিয়েতো আছে, তো ময়ো তেওঁলোকৰ মাজৰে এজন, বেলেগ কোনো নহয়। ঠিক আছে, মোক যদি কয় দাদা আমুকটো গাওঁ বা ভাইটি আমুকটো গোৱা বা তুমি আমুকটো গোৱা, মোৰ লগত ঠিকে থাকে। মোৰ লগত এইটো কেতিয়াও মই সহ্য নকৰোঁ যে তই আমুকটো গা। প্ৰথম কথাটো মই কৰা চাকৰ নহয় দেই, চিধা অৰ্থত মই সেইটো, তো মই ক্ষেত্ৰত কেতিয়াও নেমানো, মনাও নাই আজিলৈকে, মই পিছলৈও নেমানো। নাই, আদেশ কেতিয়াও হ'ব নোৱাৰে। কিছুমান কেতিয়াবা কৈ দিয়ে হেৰি পইচা দিছোঁ গাবলৈ লাগিব, পইচাখিনি আপুনি থৈ দিয়ক, মই যাওঁগৈ, সেইটো কোনো ডাঙৰ কথা নহয়। কাৰণ পইচা লৈ তাৰমানে কিনিব পৰা বস্তু নহয়, সেইটো কোনোৱেই নহয়, ময়ো নহয় বা তেওঁলোকো নহয়। তেওঁক যদি মই কৈ দিওঁ বা যোনেই তুমি মোক ক'লা তোক মই পইচা দিছোঁ তই গাবই লাগিব, মই কওঁ তাতকৈ মই দুগুণ পইচা দিছোঁ তই নাচ। মানে কথাবোৰ তেনেকুৱাটো কেতিয়াও হ'ব নোৱাৰে। তো মানুহ হ'লে মানুহ হ'ব লাগে, ব্যক্তিত্ব তেনেকুৱা হ'ব লাগে। আৰু আচলতে মোৰ বোধেৰে তেনেকুৱা হ'বলৈ, মই বুলি নহয়, আজি গান গোৱা মানুহ বুলি মই কোৱা নাই, যোনেই হওক অধিকাৰ কাৰো নাই বেয়াকৈ কোৱা, শিল্পী বুলি মই কোৱাই, যোনেই হওক মই কৈছোঁ সেইটো তই গাবই লাগিব বা কৰিবই, বেয়া শব্দ প্ৰয়োগ কৰিব, কাৰণ তেওঁলোকৰ কাৰণে যোৱা হয়, সেইটো গ্ৰহণযোগ্য নহয়। আচ্ছা, এতিয়াও তেনেকৈ খং উঠেই নেকি কিবা? এতিয়া আচলতে খং মোৰ লগত তেনেকুৱা হৈছে, কিছুমান জেগাত হৈছিলে আগতে, আৰু এতিয়া প্ৰায় নাই হোৱা বুলি ক'ব পাৰি। আৰু নহয়, আৰু মোৰ লগত মই যিমানবোৰ পাওঁ, আচলতে যিমানখিনি অনুষ্ঠান পৰিৱেশন কৰোঁ, যিমানখিনি অনুষ্ঠানৰ বিষয়ববীয়া থাকে, খুব ঘৰুৱাই হয় মোৰ। আমি যেতিয়া লগ পাওঁ বা আগতীয়া চিনাকিও যিসকল থাকে, আৰু আগৰ পৰাই ঘৰুৱাও থাকে কিছুমান, আৰু নতুনখিনিও আচলতে মোৰ লগত ঘৰুৱাই হয়। কাৰণ মই যেনেকুৱা মানুহটো তেনেকুৱাই, তাত কোনো মানে লোক ঢাক একো নাই, আৰু তেওঁলোকৰ লগতো মই তেনেকুৱাই হৈ যাওঁ। কিছুমান থাকে তাৰ মাজত, আজিকালি অকণমান এভইড কৰোঁ, বেছি এক্সট্ৰিম পইণ্টত গ'লেতো এভইড নকৰোঁ, সেইটোৱে আৰু কথাটো। তেনেকুৱা কিবা ঘটনা মনত আছে নেকি? ঘটনা নাই, বহুত আছে, নকওঁ আৰু ক'ব পৰাকৈ এতিয়া কৈ লাভ নাই। আচলতে যিসকলে নিজে জানে নিজে বুজাটো ভাল, বুজিব লাগে। মানে কি হ'ল, মই নিজেই, কাৰণ প্ৰথম কথাটো কি, মানুহক দম দি একো বস্তু এটা তুমি নিজৰ কৰিব নোৱাৰা, বৰঞ্চ সেইটোত দিগদাৰ হয়, নিজৰ চৰিত্ৰ প্ৰকাশ কৰাৰ নিচিনাই হয়। আৰু সেই ঠিক আছে, বৰ বেছি কথা পাতি লাভ নাই, সেইটোৰ ওপৰত নিজে বুজিলে ভাল, বেছি মাথা মাৰি লাভ নাই, সেইটো কথা গম পালোঁ। ঠিক আছে, আচুৰ্য বৰপাত্ৰৰ খং কেতিয়া উঠে? প্ৰায় নুঠে, যেতিয়া উঠে বহুত বেছি উঠে, কেতিয়া উঠে সেইটো ময়ো নাজানো, কেতিয়া সেইটো নিজে নিজে উঠে, কিন্তু প্ৰায় নুঠে। আচ্ছা, আচুৰ্য বৰপাত্ৰক যদি এটা কথাত ক'ব যোৱা যায় যে আচুৰ্য বৰপাত্ৰ কি,
এটা কথা মই বোলে খুব সহজ সৰল মই বোলে সহজক কাৰোবাক বিশ্বাস কৰোঁ তেনেকৈ আচুৰ্য বৰপাত্ৰ কি এটা শব্দত যদি ক'ব বিচাৰোঁ তুমি ক'ব বিচাৰা নিজক তেনে ক'ব দিগদাৰ হয় নাই এনেই তথাপিতো তুমিতো জানা ন মই বোলে মানুহক খুব সহজে বিশ্বাস কৰোঁ বিশ্বাস মই বহুত কৰোঁ অঁ নাই তেনেকুৱা মই এদিনতে বিশ্বাস কৰোঁ অঁ সেইটোৱে মই সেইটোৱে মোক বহুত ভাল অভিজ্ঞতাও দিছে যাতে আৰু কৰা বিশ্বাস পাই থাকিবি নিজে আচ্ছা তো মানে মানুহক খুব সহজতে বিশ্বাস কৰে মানুহ বুলি নহয় মই চবকে কওঁ জীৱ জন্তু যোনেই হওক আচ্ছা জীৱ জন্তু বুলি কওঁতে ওলালে আমি এতিয়া বৰ্তমান মই দৰ্শকসকলকো জনাওঁ আমি বৰ্তমান আছোঁ আচুৰ্য বৰপাত্ৰৰ ঘৰত আৰু আচুৰ্য বৰপাত্ৰৰ তিনিটা খুব মৰম লগা কুকুৰ আছে খুব মৰমো কৰে আৰু নামকেইটা কি কি আছে মোৰ লগতে হয় অঁ লগতে হয় আচুৰ্য বৰপাত্ৰৰ লগতে হয় নাই এতিয়াতো ইয়াত এতিয়া লগত বগীহে আছে হয় বগী জুবিন দাই দিয়ে হয় বাকী লিও আছেগৈ ঘৰত চিকু আছেগৈ আচ্ছা এতিয়া বগী আছে তাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা পাতি আছোঁ কথা পাতিয়ে থাকিম আৰু আছে কেইটামান তাৰ মাজতে যদি আৰু এটা গান আমাৰ দৰ্শকসকলক এই মুহূৰ্তত আজি কেইদিনমান আগতে কি গান গায় এনেই যিকোনো কিবা মনলৈ আজি কেইদিনমান আগত ৰিলিজ হৈছিলে খালী ভৰি বুলি খালী ভৰি গানটো মোৰ বাৰ্থডে দিনাখন ৰিলিজ হ'ল হয় আচলতে সেইদিনাখন ৰিলিজ কৰাৰ কাৰণটো মোক সুধিছিলে কিছুমানে বাৰ্থডে দিনাখন আচলতে সেই বয়স বাঢ়িছে বয়সটো হ'লে তুমিও জানা তোমাৰ কিমান হ'ল তুমিতো বিয়া বাৰু পাতিলা তো কথাটো কি হয় আমি যেতিয়া একেলগৰ তাৰমানে ই বিয়া পাতিলে মানে মোৰ বয়স হ'ল তো সেই বয়স যেতিয়া হৈ যায় সদায় মই ল'ৰালিটো মিছ কৰোঁ বা শৈশৱটো মই মিছ কৰোঁ আৰু মই যিহেতু গাঁৱৰ পৰা আহিছোঁ বা যিয়ে হওক গাঁও চহৰ বুলি কথা নাই কিন্তু গাঁও চহৰ যিয়ে হওক সকলো মানুহৰে শৈশৱটো বেলেগ কিন্তু ল'ৰালিৰ বস্তুখিনি বেলেগ ত' মই চেষ্টা কৰোঁ যে মোৰ ল'ৰালিটোক আকৌ জীয়াই তুলিবলৈ খালী ভৰি তেনেকুৱা এটা গান আগত আছিলে চিনাকি পতলা আজি স্কুল ছুটি তেনেকুৱা ধৰণৰ গান আছিলে খালী ভৰিটো তেনেকুৱা এটা গানেই অকণমান প্ৰণয়ে মিউজিক কৰিছে মিউজিক প্ৰডিউচাৰ প্ৰণয় আৰু মোৰ একে গাঁৱৰ ভণ্টি ৰিম্পী তাইও লিখিছে মোৰ লগত বাকী আৰু মোৰ ককা দিগন্ত বৰদলৈ আছে তেওঁ বয়স হ'ল এতিয়া গানটো অকণমান যদি এই মুহূৰ্তত সেইটো অকণমান গুণগুণাব পাৰি খালী ভৰি খোলা আকাশ খোলা মনৰ এটি দুটি বহু কথা একেলগে আলিবাটত সপোনৰে বুকু চাতে ছবি অঁকা কেঁকুৰিতে বহি কথা ৰ'দালিয়ে চুমা জচা তাহানিতে এৰি অহা কাহিনীবোৰ ৰ'দলিয়ে ৰ'দে বঢ়িয়া গানটো খুব সুন্দৰ হৈছে ৰাইজে আঁকোৱালি ল'ব গানটো ভাল হৈছে আৰু গানটোৰ কথাবিলাক খুব আমাৰ ল'ৰালিৰ গোটেই কাহিনীটোৱে ল'ৰালি হয় আচলতে আমি যোনটো প্ৰেজেণ্টত আছোঁ সেইটোৱে কাহিনী হয় এতিয়া আচলতে গাঁওখনলৈ গ'লে আমাৰ যেনেকুৱা লাগে হয় তেনেকুৱা এটা ফিল তাকে বাৰু আৰু এতিয়া তুমি নিজেই ক'লা বিয়া বাৰুৰ কথা তুমি মোৰ লগৰ হয় তো তোমাৰো চাগে বিয়া বাৰুৰ তেনেকুৱা কথা কিবা আহিছে বয়সটো আচলতে এইটো নিজৰ কথা হয় তোমাৰ বিয়া পতা কিমান 6-7 বছৰটো হ'ল 5 বছৰ হ'ল সেইটো নিজৰ ওপৰত কথা কোনে কেতিয়া বিয়া পাতে আৰু মই আচলতে মোৰ 5 বছৰমান আগত মই যদি ভাবিলোঁ বিয়া পাতিবলৈ পাতিলোঁহেঁতেন আচ্ছা মই এতিয়া ভবা নাই পাতিম আৰু লাহেকৈ আচ্ছা কেতিয়াবা এনেকুৱা লাগে জন্ম হৈছোঁ বিয়া পাতিবলৈ জন্ম হোৱাৰ নিচিনাও লাগে চবেই যেনেকৈ সোধে বিয়া কেতিয়া পাতিব নাই মই কিন্তু পাতিব লাগিব সেইটো কোৱা নাই নাপাতো বুলি পাতিম লাহে ধীৰে পাতিম কাম আছে বহুত কৰিলোঁ এই বিয়া পাতিবলৈ কিবা তেনেকুৱা ছোৱালীওতো লাগিব ছোৱালীও লাগিব পেণ্ডেল লাগিব তাৰপিছত এই মানুহ লাগিব ছোৱালী এনেই চোৱা হৈছে নি এইটো একেবাৰে বিয়াৰ আগত পাব্লিছ কৰিম এনেই আছে চাগে তেতিয়াহ'লে মই সেইটো একো ক'ব নোৱাৰোঁ থকা নথকাৰ মাজত থাকিবও পাৰে নাথাকিব পাৰে মানে সংজ্ঞাবিহীন যাত্ৰা বুলি ক'ব পাৰা আচুৰ্য বৰপাত্ৰৰ মানে গাৰ্লফ্ৰেণ্ড আছে বুলিও ক'ব নোৱাৰে নাই বুলিও ক'ব নোৱাৰে তুমি যি ভাবা নিজৰ মতে ভাবিব মই ক'লোঁ নাই সংজ্ঞাবিহীন এটা যাত্ৰা আচ্ছা আচ্ছা মই উত্তৰটো বাৰু পোৱাই নাই ভালকৈ কিন্তু তথাপিতো ধৰি লৈছোঁ আচুৰ্য বৰপাত্ৰৰ গাৰ্লফ্ৰেণ্ড আছে কিন্তু বিয়াৰ আগত তেওঁ বিয়াৰ আগত মই যেতিয়া মোৰ এংগেজমেণ্ট হ'ব মই তেতিয়া চবেই জানিম ফটোও দিম দেখাই দিম যে এয়াই মোৰ সেয়া আচ্ছা ঠিক আছে বাৰু কিন্তু এতিয়া সংজ্ঞাবিহীন প্ৰেমৰ সম্পৰ্কত তোমাৰ মতামত কি প্ৰেম মানে কি তোমাৰ সংগীত প্ৰেম মানে সংগীত ভালপোৱা মৰম চেনেহ নাই গান নোগোৱাৰ কথা বেলেগ আছিলে প্ৰেম মানে এতিয়া প্ৰেম মানে সংগীত আচ্ছা ঠিক আছে মই আৰু এটা কথা কওঁ ছোৱালীৰ কি এনেকুৱা গুণ তোমাৰ খুব বেছি ভাল লাগে বা
তুমি তোমাৰ জীৱন সংগীগৰাকী কেনেকুৱা হোৱাটো বিচাৰিবা? মোৰ নিচিনা উৎপতীয়া। আৰু সেইটো নহয় যে ঘৰৰ বাহিৰত উৎপাত কৰি থাকিব লাগে। আচলতে এনেকুৱা হ'ব লাগে, মই যোনটো ফ্ৰী, আজি মই মোৰ ঘৰলৈ মই আলহী আহিলে মই ভাল পাওঁ আচলতে। মই মাতি আনো, অকলে থাকিলে মই খাব নোৱাৰোঁ, মানে খোৱা বেলা মই বনাই খুৱাই ভাল পাওঁ। চ' মোৰ যোন হ'ব, মোৰ আলহী আহিব, মোৰ 10টা 20টাও আহে, তেওঁ যদি মোক ফুলাই বহি থাকে, তো নেক্সট ডে তেওঁ ঘৰলৈ যাবলগীয়াও হ'ব পাৰে। ত' তেনেকুৱা হ'ব নালাগে। আচ্ছা, মানে তোমাৰ নিচিনা হ'ব লাগিব, সহজ সৰল, একদম সহজ সৰল, মৰমীয়াল। আচ্ছা, সেইকেইটাই লাগে, আচ্ছা, তাৰ বাহিৰে একো নালাগে। সকলোকে বুজি পোৱা, মোৰ ঘৰখনক বুজি পোৱা। ঠিক আছে, গম পালোঁ। আমাৰ দৰ্শকসকলেও গম পাইছে আশ্চৰ্য বৰপাত্ৰই কেনেকুৱা ছোৱালী ভাল পায় বা জীৱন সংগীটো কেনেকুৱা হোৱাটো বিচাৰে জীৱন সংগীগৰাকী। বৰ্তমান সময়ত অসমৰ ভালেমান সংখ্যক জনপ্ৰিয় বা প্ৰতিভাৱান কণ্ঠশিল্পী আছে, চবেই নিজৰ নিজৰ ক্ষেত্ৰখনত এটা এটা পাৰদৰ্শিতা আছে। তোমাৰ মতে বৰ্তমান সময়ত অসমৰ মানে খুব তেনেকুৱা প্ৰতিভাৱান কণ্ঠশিল্পী কোন কেইজন বাৰু? যিকোনো দুজনৰ নাম ক'ব লাগে। কোন কেইজন বুলি ক'ব নোৱাৰোঁ, মোৰ মেক্সিমাম মোৰ লগৰখিনি, সেইটো কাৰণে সুধিছোঁ। মোৰ লগৰখিনি আছে। নীল মোৰ লগৰ, একেলগে আমি একদম কোৰাছগোৱাৰ পৰা একেলগে, মনটো একেলগৰ, গোটেইখিনি আছে। সেইটো কোনখিনি বুলি ক'ব নোৱাৰোঁ, কাৰণ গোটেইখিনিয়ে ভাল কাম কৰি আছে, নিজৰ নিজৰ জেগাত গোটেইখিনিয়ে ভাল কাম কৰি আছে। মই মোৰ লগৰ বুলি কোৱা নাই, তো মোতকৈ সৰুও আছে, চবেই ভাল কামেই কৰি আছে। আচ্ছা, মানে নিৰ্দিষ্টকৈ দুজনৰ নাম ক'বলগীয়াকৈ তেনেকৈ নাই? তেনেকুৱাকৈ আচলতে আঙুলিয়াই দিব নোৱাৰে, সকলোৱে ভাল কাম কৰি আছে। আচ্ছা আচ্ছা, ঠিক আছে। মই আৰু এটা প্ৰশ্ন সুধোঁ আপোনাক। প্ৰশ্নটো মই সুধিম বুলি ভাবি আছিলোঁ, পাহৰি আছিলোঁ, এতিয়া হঠাতে মনলৈ আহিলে। তোমাৰ যেতিয়া দিচাং এলবামটোৰ সময়ছোৱাত, সেই সময়ছোৱাত তুমি এটা ষ্টাইল কৰিছিলা, কাপোৰ, মূৰত কাপোৰ মাৰিছিলা, আৰু অসমৰ প্ৰায় সংখ্যক যুৱকে সেইটো ফ'ল' কৰিছিলে। মই নিজেও দেখোঁ, তোমাৰ লগত অনুষ্ঠানত যাওঁতে দেখোঁ, প্ৰায় সংখ্যক ল'ৰাই মানে সেই কাপোৰখন মাৰি লৈছিলে। তুমিও মাৰি অনুষ্ঠান কৰিছিলা। সেই ষ্টাইলটো এতিয়া কিয় চেঞ্জ কৰিলা? আৰু সেই ষ্টাইলটো তোমাক কোনে দিছিলে? মানে ক'ৰ পৰা ভাবি পালা যে মই কাপোৰ এখন নিজেই মাৰিছিলোঁ? হয়, মই আচলতে সেই ট্ৰেডিশ্যনেল কিবা তেনেকুৱাকৈ থাকি ভাল পাইছিলোঁ, আৰু সেইটো তেনেকুৱাকৈ লৈছিলোঁ। আচলতে সেই অনুৰাগী, মোৰ ভাইটি হওক, মোৰ লগৰ বা যিখিনি মোক ভাল পায়, তো সেইখিনি মই ভাবোঁ যে তেতিয়াৰ পৰা যিখিনি ভাল পাইছিলে, মোৰ এটা নিস্বাৰ্থ প্ৰেম আছিলে, আৰু সেইসকলে মোক এতিয়াও ভাল পায়। আৰু এতিয়াও মই বহুত অনুষ্ঠানত দেখোঁ যে মাৰি যায়, দিচাং ষ্টাইল বুলি কয়, কাপোৰ বা তেনেকৈ মাৰিছে, ছোৱালীও মাৰি আহিছিলে। এইটো এতিয়া কেলে নামাৰোঁ, মানে মই এতিয়া মাৰি থকা মোৰ চুলি এডালো নাথাকে, আৰু নাই, এইটো গৰমত দিগদাৰো হয় মাৰি থাকিবলৈ। আচ্ছা, তো সেইটো কথা। ষ্টাইলটো মানে তুমি নিজেই ভাবি লৈছিলা? মই ভাবা বুলি নহয়, আৰু নিজে মই ভাবি লৈ বুলি মই নহয়, মই যেনেকৈ থাকোঁ তেনেকেই আৰু। আচ্ছা, তেনেকুৱা কোনো ভাবি নলওঁ যেনেকৈ থাকিম। তো ভৱিষ্যতৰ পৰিকল্পনা কি আছে? কাম চলি আছে এতিয়া কিবা কিবি, বেংগলী কামো চলি আছে। তাৰপিছত নিজৰ আৰু গান আছে, বৰষুণৰ গান আছে, তৰালি কাম আছে, তেনেকৈ কাম চলি গৈ আছে লাহে লাহে। ৰঘুপতি বুলি চিনেমা এখন আহি আছে, আমাৰ এটা গোলাঘটীয়া গ্ৰুপ, গোলাঘটীয়া বুলি কৈছোঁ কেলৈ, তাত মেক্সিমাম গোলাঘাট। আচ্ছা, মোৰ যিমানখিনি ভিডিঅ'জ আছে আমি একেলগে কাম কৰিছোঁ তাত। তুমি সংগীতৰ কাম কৰিছা তাত? প্ৰণয় আছে, প্ৰণয় কৰিছে, আৰ্চাদ আছে, সুব্ৰত কাকতি ডিৰেকশ্যন কৰিছে, জ্যোতিষমানী এছিষ্ট কৰিছে, অৰ্ণৱ উত্তম, সকলোখিনি আছে, কুকিল আছে তাত। সেইখন ৰবি শৰ্মাৰ এখন চিনেমা ৰঘুপতি, এখন ষ্টাৰ্ট হ'ব। তাৰ প্ৰথমটো গান বিহুৰ আগতে ৰিলিজ হ'ব। আচ্ছা আচ্ছা, তো সেইটো গম পালোঁ। তৰালিৰ কি কি ব্যৱস্থা কৰি আছা? তৰালি কাম কৰি আছোঁ। আৰম্ভ কৰিলানে কাম? নাই কৰা এতিয়ালৈকে। আচ্ছা, বাৰু আশ্চৰ্য, কথা সুধি আছোঁ মই, আৰু তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ। মই নিজেও ব্যক্তিগতভাৱে এইটো কথা জানিব বিচাৰিছিলোঁ, আৰু আমাৰ দৰ্শকসকলেও হয়তো জানিব পাৰিব যে তুমি ভাতৰ লগত ভুজিয়া খাই খুব ভাল পোৱা। আৰু আমি যেতিয়া লগত আছিলোঁ, তুমি মাংস মাছ যদিও থাকে তেতিয়াও তুমি ভুজিয়া অকণমান হ'লেও লৈ আৰু পিঁয়াজ এটুকুৰা লৈ হ'লেও খোৱা। তো এতিয়াও সেই অভ্যাসটো আছেনে বাৰু? ভুজিয়া চানা এতিয়াও আছে, এতিয়াও ফেভাৰিট? যি থাকিলেও মানে ভুজিয়া থাকিব, ভুজিয়া চানা থাকিব। আচ্ছা, সেইটো চলি থাকিব আৰু? চলি আছে। ঠিক আছে বাৰু, বৰ বেছি দেৰি নকৰোঁ। বহু সময় কথা পাতিলোঁ, আৰু বহু কথা আমাৰ দৰ্শকসকলে জানিব পাৰিলে। শেষত এটা তোমাৰ ভাল লগা গীতে আজি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আৰু তাৰ আগতে তোমাকো বহুত বহুত ধন্যবাদ। আৰু তোমাৰ অনুষ্ঠানটো তুমি ষ্টাৰ্ট কৰিছা, বেছি দিন হোৱা নাই। তোমাৰ অনুষ্ঠানটো আৰু ভাল হওক আগলৈ, তোমালৈও শুভেচ্ছা থাকিল। ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আৰু কি শুনাম? তৰালি যোৱা বছৰৰ তৰালি যোৱা বছৰ মলয় বাইদেউ শুনিলে ক'ৰবাত কিবা হ'ল বুলি এটা গান আছিলে,
সৌ আকাশলৈ বুলি আছিলে এটা, যিকোনো এটা। সৌ আকাশলৈ অকণমান গাই দিওঁ। ঠিক আছে। সেইটো মই নিজে লিখা হৈ কৰে, প্ৰণয়ে মিউজিক কৰিছিলোঁ। হয়। সৌ আকাশলে নজনাকৈয়ে উৰি 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 যাবৰ মন, তাৰে এটি তৰা হৈ নজনাকৈয়ে দূৰৈৰ পৰাই তোমাক চাবৰ মন, সপোন এটি হৈ আকাশলে আশা এটি হৈ যোৱা দূৰলে, আজি সপোনো নাই দি থকো নাই, নাই নাই আজি নাই, সময় থমকি গ'ল। ধন্যবাদ। এয়াই আছিল বৰ্তমান সময়ৰ এগৰাকী খুবেই জনপ্ৰিয় আৰু প্ৰতিভাৱান কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। আজিৰ অনুষ্ঠানটোত মোক লগত সহায় কৰা মোৰ মৰমৰ ভাইটি জয়দীপ তাঁতী, আৰ্যমান তালুকদাৰ, চাও প্ৰিন্স, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোৰ অনুষ্ঠানবোৰ চাই থাকিব। অহা এটি খণ্ডত আন এগৰাকী অতিথিৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে মোৰ অনুষ্ঠানবোৰ চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ, নমস্কাৰ।